মৰম খনা মাতে কয় শুনা তুমি মোহৰা বচন কুৰুক্ষেত্ৰৰণে দাদাই মোক যাব দিছে অহাকালি কৰিব কাম আমার ভাতৃগণ পাণ্ডবগণে মাৰি আছে শুনিলো মই দাদাৰ এই কাৰণে মই অহাকালি যুদ্ধত যাই পাণ্ডবগণক বধিম মই ঘূৰি আহিম তোমাৰ তুমি দাদাৰ কথা মতে যুদ্ধলৈ যাব ওলাইছা নাই 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 স্বামী তুমি দাদাৰ কথা মতে যুদ্ধলৈ নাযাবা অস্বামী তুমি দাদাৰ কথা মতে যুদ্ধলৈ যাব নোৱাৰিবা শুনা স্বামী শুনা স্বামী তোমার বাধা দিল মায়া সেই কারণে স্বামী তোমার বাধা দিল মায়া
ধর্ম কি সত্য কি ধর্ম নাজানো নিয়ম নীতি কি সত্য কি ধর্ম নাজানো নিয়ম নীতি অহাকালি পাণ্ডৱৰ আনি মুণ্ড কাটি ৰাতিপুৱা চিত্ৰ বনাই যাবলৈ চিত্ৰ বনাই যাবলৈ হঠাতে চিত্ৰ মানে মনে মনে ভাবে গোৱাল পুত্ৰ কৃষ্ণ অৰ্জুনৰ লগত আছে গতিকে আগতে ভীমখানক মাৰো চলি যা ধনুবিদ্যা গদা যুদ্ধত পাৰ্গত আছে এই কাৰণে চিত্ৰ বনাই ভীমৰ লগত গদাই দুয়োজনে চিত্ৰ বনাই বৰুণস্ত্ৰ চিত্ৰ বনাই হাতে তুলি কিন্তু কি আচৰিত কথা মহামন্ত্ৰ চিত্ৰ বনাই উপায় নাপায় চিত্ৰ বনাই ধনু পেলাই কান্দি ভীম কান্দি ভীম
নামারি বাদা মুপারা বনা মই তোমার শরণত ধরে কাকুতি করিছো দাদা মুখ জিয়াই থাকিবলৈ দিয়া ও দুর্যোধনৰ কথা মনে যুদ্ধলয়া ইল এই ভীম দাদা হারজার কথা নুশুনি মই বিপদে পৰিল মই তোমাৰ বাৰে বাৰে চৰণত ধৰি কাকুতি কৰিছো দাদা মোক জীয়াই থাকিবলৈ দিয়া আজিৰ পৰাই কোনো দিনে যুদ্ধলৈ না হিব ঘৰে যাব দিয়া দাদা চৰণ বারে বারে শরণত ধৰি কাকুতি কৰিছো দাদা মোক জীয়াই থাকিবলৈ দিয়াও দাদা মোক ঘৰলৈ যাবলৈ দাদা মোৰে